হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল। এতিয়া মই কি কৰোঁ আপোনালোকক দেখুৱাই আছোঁ। ফটাফট ভাত কেইটামান খাই লওঁ। ভাতৰ লগত কি কি আছে সেয়া আপোনালোকক দেখুৱাম। তাৰপিছত ক'লৈ যাওঁ সেয়াও দেখুৱাই থাকিম। এইফালে চাওক, এইফালে ভাতত দিছোঁ অকণমান মিঠাতেল আৰু নিমখ। আৰু এইফালে এয়া হ'ল অমিতা ফুল আলু ভজা আৰু ভাতকেৰেলা, আলু, পটল, মটৰ এয়া ভজা। এতিয়া ফটাফট খাওঁ, কাৰণ আজি আপোনালোকক দেখুৱাম আমি ক'ত গৈ আছোঁ। ভাত খোৱাৰ পিছত লগ পাই আছোঁ আপোনালোকক। আমি ক'ত যাওঁ সেই মানে য'লৈ গৈ আছোঁ তাত গৈ আপোনালোকক দেখুৱাম। আহি পালোঁ আমাৰ ঠাইখিনি, আৰু ইমান বেছি মানুহ দেখুৱাম বাৰু। আৰু পৰিছে বৰষুণ, মোবাইল মানে লৈ থাকিব নোৱাৰিম তথাপিও মানে। আৰু আহিয়ে দেখিলোঁ এয়া সকলোৱে ভূঁই ৰুবলৈ আহিছে, আৰু ইয়াতে বোলে শ্বুটিং চলিব, চিনেমা নে এলবাম সেয়া নাজানো। আৰু এয়া সকলোৱে চাইন কৰি আছে, আৰু যিসকলে নাহে সিহঁতক যাতে জৰিমনা ল'ব পাৰি সেইটো কাৰণে ইয়াতে এতিয়া চাইন চহী চলি আছে মানে। আৰু বড়ো চিনেমাৰ নে এলবামৰ সেয়া কথাটো নাজানোৱেই, বাকী যাওঁ বাৰু, কি হয় নাজানো। আৰু আজি মাটিখিনি আমাৰ এইখিনিতে আমি আজি ৰুব লাগিব। এইখিনি হ'ল আমাৰ মহিলাসকলৰ মাটি, আৰু এয়া সকলোৱে হাঁহি মজাক কৰি আছে। আৰু এয়া হ'ল বোলে আমাৰ এক্টৰ, আজি বড়োৰ গানৰ এক্টৰ, আৰু গামোচা চামোচা পিন্ধি ৰেডি। আৰু এয়া সকলোৱে চাই আছে এতিয়া পথাৰত কেতিয়া নামো, আৰু কৈ আছে যে সকলোৱে একেলগে আহক। আৰু মোৰ পিছফালে যিকেইজন আছে আপোনালোকে নাভাবিব যে আমাৰ লগত এওঁলোকে আহিছে, কিন্তু এওঁলোকে শ্বুটিঙৰ কাৰণে আহিছে, দেখিছেনে? আৰু সকলোৱে মেখেলা চেখেলা ভাল কৰি এতিয়া নামিব পথাৰত। আৰু মোৰ ল'ৰা দেখিছেনে কি কৰিছে? আৰু আমি সকলোৱে এতিয়া এয়া পথাৰত নামিলোঁ, আৰু সকলোৱে এক চপাকৈ, কোনোবাই 2 চপাকৈ লৈছে এনেকৈ। যিহেতুকে মোৰ হাতত মোবাইল আছে সেইটো কাৰণে 1 চপাই ল'লোঁ। আৰু সকলোৱে এনেকৈ একেবাৰে সিমূৰৰ পৰা লগাই আহিব যাতে একেবাৰে কমপ্লিট হয়। কি হয় আপোনালোকক দেখুৱাই থাকিম বাৰু। কিন্তু কিছুমানে মানে সেই অভিনেত্ৰীৰ লগতে অকণমান ৰুবলৈ বুলি ওচৰতে বাৰু সেইফালে লগাই আছে, কিন্তু আমি গোটেইবোৰে দূৰলৈ যাম। আমাৰ মানে সেনেকুৱা একো মটিভ নাই মানে সেইখিনিতে থকা, সেইটো কাৰণে। আৰু এতিয়া আমি আহিছোঁ ভূঁই ৰুবলৈ, মানে আমাৰ যিখিনি মহিলাৰ ভিউৰ মানে কেইবাটাও গোট আছে, গোটেই মিলি এটা ভিউ। তো আহিছোঁ। আৰু তাৰে সুযোগ লৈ মানে এটা এলবামৰ কাৰণে নে চিনেমাৰ কাৰণে নাজানো, শ্বুটিঙলৈ আহিছে মানে। বড়োৰ এলবাম নে কি বা হয়, চিনেমা হয় নাজানো। আৰু এই ৰাস্তাত ৰৈ আছে গাড়ী, এক্টৰণী আছে গাড়ীৰ ভিতৰত। এক্টৰে পিন্ধি আছে গামোচা। কৃষ্ণ কাম হৈছে, যদি হাতৰ পৰা মোবাইলটো কেনেবাকৈ বাই চান্স পৰি যায় তেতিয়াহ'লে কাম খতম। আৰু খুব আমনি কৰিছে এইখন ড্ৰোনখনে, মানে যেতিয়াই মানে এইখন ড্ৰোনখন উৰাই কিছুমানে মানে ভয় খাইছে, কিছুমানে এক্সাইটেড হৈছে, আৰু কিছুমানে মানে মোকেই কেমেৰাত দেখিব বুলি মানে ভালকৈ ৰুইছে তেনেকুৱা ধৰণৰ। এয়া মা আৰু আমিও ৰুই আছোঁ। মই ভাবিলোঁ খন্তেক মোবাইলটো উলিয়াই অকণমান ভিডিঅ' কৰোঁ, আপোনালোকক দেখুৱাওঁ। দেখিছেনে কিমান মানুহ, মানে 5 বিঘা মাটিত ইমানবোৰ মানুহ, কেনেকুৱা লাগিছে দেখিবলৈ, দেখিছেনে? মোৰ কিন্তু বহুত বেছি ভাল লাগিছে। এইফালে চাওক সকলোৱে ৰুই আছে, ময়ো ৰুলোঁ বাৰু, নোৰোৱা বুলি নকওঁ। এয়া মা আৰু মাৰ বান্ধৱী এইফালে, দেখিছেনে? তো এতিয়া আমি ঘৰলৈ গুচি যামগৈ, যিহেতুকে কঠীয়া নাই সেইটো কাৰণে ঘৰলৈ নাযাওঁ, ৰাস্তাতে উঠি থাকিম, কি কৰোঁ চাওঁ। তো আমাৰ ৰোৱা হৈ গ'ল। এইকেইজনীয়ে মানে ভিডিঅ'ত থাকিব কাম বুলি সিহঁতে আগুৱাই অহা নাই।
এতিয়া মানে কিবা কঠীয়া নাই সেইকাৰণে গোটেইখিনি মানে তিনি চাৰিটামান ডবল থাকি গ'ল 5 বিঘাৰ মাটি এটা মাছকে মানে এসোপামান হেৰিয়ে কিবা বগলীয়ে পৰি মানে এটেক কৰা নিচিনা হৈছে মানে 5 বিঘা মাটি কেইজনী মানুহ মানে 50ৰ ওপৰত হ'ব না মানুহ ওপৰত মান দিব চাগে মাত্ৰ 200 জন লাগি বোলে 200 জন বোলে 5 বিঘা মাটিত খাই ঐ ৱৰ্ল্ড ৰেকৰ্ড আমাৰ ভাগৰ আমি লগালো বাকী কি হয় কি নহয় বাকী দেখি যাব ন আমাৰখিনি আমি কৰিলোঁ এতিয়া যাওঁ ঘৰলৈ হৈ গ'ল পিছে ভাল লাগিল মানে কষ্ট কম হ'ল মানে 4-5 বছৰমানকৈ দিব লগা হৈছে কিন্তু পানী বহুত শ্বুটিঙো চাগে হৈ গ'ল মানে অভিনেত্ৰীয়ে মানে এক্টৰণীয়ে মানে অলপমান ৰুইছে এতিয়া হৈ গ'ল আৰু নাচিব চাগে চাম অকণমান এনজয় কৰিম আৰু সৌফালে মাউৰে যোৱাকেইটা আমাৰ মানে ভুই ৰোৱা হোৱাই নাই সিহঁতৰ বোলে এয়া হাল উঠিলে সেই বোকা খান্দিছে কিবা খান্দিছে এইফালে এক্টৰণীও আছে সহযোগ কৰি আছে এফালে আমাৰ একোৱেই হোৱা নাই কঠীয়াই নাই সিহঁতৰ বোলে হ'লেই আৰু ভুই ৰোৱা হৈয়ে গ'ল বোলে আৰু কি যে ক'ব আৰু মাত্ৰ হাঁহি হাঁহি উপভোগ কৰাহে কথা আৰু এইফালে যিহেতুকে আমাৰ 2 ডবলমান থাকি গ'ল কঠীয়া কম হ'ল সেইটো কাৰণে ওচৰতে মানে মিতাহঁতৰ কঠীয়া আছিল সেইখিনিকে সকলোৱে তুলিছে আৰু তুলিবলৈ যিহেতুকে দিছে মই যিহেতুকে তোলা নাই কাৰণ কঠীয়া ডবলত শুনা পাওঁ কঠীয়াতলিত মানে বেছি জোক থাকে সেইটো কাৰণে মই মানে আলিৰ ওপৰত আছোঁ আৰু সকলোকে দেখুৱাই আছোঁ ভিডিঅ'টো কেনে লাগিলে জনাবলৈ একেবাৰে নাপাহৰিব আকৌ লগ পাম নেক্সট এটা ধুনীয়া ভ্লগত আজিলৈ বাই বাই